অফলাইন পৰীক্ষা দিলে আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ল বুলি ভাবে আপুনি? বুক সিস্টেম এই ওপেন বুক সিস্টেমৰ সুবিধাৰ বাবে কিছু মানে হয়তো অনলাইন বুক সিলেক্ট কৰিছে বুলি ভাবে নেকি আপুনি? কৰোনা সৰণা এইবোৰ একো নহয়, এখন নাটক হয়, কিন্তু পৰীক্ষা দিয়াৰ ক্ষেত্ৰত যেতিয়া পৰীক্ষাৰ কথা আহি পৰিল তেতিয়া তেওঁলোকে কৈছে যে আমি কেনেকৈ পৰীক্ষা দিম, আমাৰ কৰোনা পজিটিভ হৈ যাব পাৰে। নমস্কাৰ, খবৰিনী ষ্টুডিঅ'ত মই ৰুজি। আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ ছাত্ৰ সমাজৰ কিছু সমস্যা সম্পৰ্কে আলোচনা কৰিবলৈ। বৰ্তমান আমাৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰসকলে যি সমস্যাৰ সন্মুখীন হৈ আছে, বিশেষকৈ পৰীক্ষাৰ ক্ষেত্ৰত যে তেওঁলোকে অনলাইন মোডত পৰীক্ষা দিব নে অফলাইন মোডত পৰীক্ষা দিব, সেই সম্পৰ্কে আলোচনা কৰিবলৈ, লগতে লকডাউনৰ সময়ছোৱাত তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল সেই সকলো সম্পৰ্কে আলোচনা কৰিবলৈ আজি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ পূব কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যয়নৰত ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ পল্লৱজ্যোতি শৰ্মা। হয়, নমস্কাৰ। আৰু আমাৰ মাজত উপস্থিত আছে পূব কামৰূপ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন ছাত্ৰ জাভেদ আখতাৰ চৌধুৰী। নমস্কাৰ। আমি দুয়োগৰাকীলৈ আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, দুয়োগৰাকীলৈ ধন্যবাদ জনাইছোঁ। আমি প্ৰথমে আহিব বিচাৰিছোঁ পল্লৱজ্যোতি শৰ্মাৰ ওচৰলৈ, যে তেওঁ যিহেতু নিজে এগৰাকী ছাত্ৰ আৰু তেওঁ চূড়ান্ত বৰ্ষৰ ছাত্ৰ, তেওঁৰ পৰীক্ষা আহি পাইছে, তেওঁ নিজে কোনটো মোডত পৰীক্ষা দিব, অনলাইন অথবা অফলাইন, তেওঁ কোনটো চুজ কৰিছে? হয়, পোনপ্ৰথমে এইটো জনাওঁ যে মোডৰ ভিতৰত মই বৰ্তমান অনলাইন মোডটোৱে ছাপোৰ্ট কৰিছোঁ। ছাপোৰ্ট মানে আচলতে মই এইটো চিলেক্ট কৰিছোঁ, তাৰে কাৰণ কিছুমান আছে, বিভিন্ন ধৰণৰ মানে অনলাইনৰ অসুবিধা বা অফলাইনৰ অসুবিধা, তেনেকুৱা কিছুমান নিৰ্ধাৰণ কৰি পেলাই মই অনলাইনটোৱে মই চুজ কৰিছোঁ। হয়, অফলাইন পৰীক্ষা দিলে আপোনাৰ কেনেকুৱা ধৰণৰ সমস্যা হ'ল বুলি ভাবে আপুনি? সমস্যা মানে চাব গ'লে আমি যে এখন কথা আছে যে দেহা থাকিলেহে বেহা। গতিকে বৰ্তমান যিটো হাৰত আমাৰ দেশত বা আমাৰ ৰাজ্যত কৰোনা মহামাৰীৰ আক্ৰান্ত সংখ্যা বাঢ়িছে, যদিও আমি ইয়াৰ ভয়াৱহতা আমাৰ কিছুমান ৰাইজে বুজি পোৱা নাই এতিয়াও, কিন্তু চাব গ'লে আচলতে গোটেই বিশ্বত কিমান সংক্ৰমণ হৈছে ইয়াত কোনো হিচাপ নাই, কিমানজনৰ মৃত্যু ঘটিছে কোনো হিচাপ নাই। গতিকে সেই বিষয়ে আমি অলপ ভয় খাইছোঁ আচলতে, যে মোৰ আচলতে যদি ধৰি লওঁ, যদি মই এতিয়া ডেকা ল'ৰা বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ গাত বল শক্তি আছে বা ইমিউনিটি ছিষ্টেম তেওঁলোকৰ বেছি যদি ধৰি লওঁ আৰু, কিন্তু তেওঁলোকৰ ঘৰততো বিভিন্ন ধৰণৰ বয়সীয়া প্ৰাপ্ত বয়স্ক আছে, মোৰ মা আছে, মোৰ দেউতা আছে। গতিকে মই পৰীক্ষা দি আকৌ ঘৰলৈ যাম নে মই কি কৰিম? গতিকে তেনে ক্ষেত্ৰত আমি অলপ আচলতে ভয় খাইছোঁ, সেই গতিকেই মই অনলাইনটোৱে চুজ কৰিছোঁ। হয়, আৰু আমি এটা কথা জানিব পাৰোঁ যে যিহেতু অনলাইন মাধ্যমত পৰীক্ষা দিব, যে অপেন বুক সিস্টেম, এই অপেন বুক সিস্টেমৰ সুবিধাৰ বাবে কিছু মানে হয়তো অনলাইন বুক চিলেক্ট কৰিছে বুলি ভাবে নেকি আপুনি? সেইটো এতিয়া সকলোৰে মানে এইটো আচলতে বেলেগ বিভিন্নজনৰ বিভিন্ন হয়তো মানে চিন্তাধাৰা আছে। কিছুমানে হয়তো ভাবিব পাৰে যে অপেন বুকৰ কথা চিন্তা কৰি, কিন্তু মই সেইটো ভবা নাই। আৰু মানে আচলতে ভাবিব লাগে, মানে আচলতে ভাবিব লগা মানে পৰিস্থিতিয়ে বাধ্য কৰাইছে। কিয়নো মই এইখিনি সংক্ষিপ্ত কৰি দিছোঁ অলপ, যে আমাৰ যিবিলাক মানে চিলেবাছ, যিবিলাক পাঠ্যক্ৰম, সেইবিলাক কলেজবিলাকত কোনো ধৰণৰ সম্পূৰ্ণ হোৱা নাই। 30% মানহে সম্পূৰ্ণ হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে যে যোৱাবাৰ আমাৰ যিটো সময়ত পৰীক্ষা শেষ হ'ব লাগিছিল, আমাৰ পঞ্চম ষান্মাসিকৰ পৰীক্ষা, কা আন্দোলনৰ বাবে হওক বা তেনেকুৱা বিভিন্ন দেশত পৰিস্থিতিৰ কাৰণে আমি অলপ এনেই দেৰি হৈ গ'ল। আমাৰ পৰীক্ষা শেষৰটো মানে দুটা পৰীক্ষা, আমাৰ দুখন পেপাৰৰ পৰীক্ষা আমাৰ জানুৱাৰী পৰ্যন্ত আহি পালে, তাতে এনেই দেৰি হ'ল। তাতে আৰু মাজত ইউথ ফেষ্টিভেল থাকিলে, সৰস্বতী পূজা থাকিলে। গতিকে সেইবিলাকৰ কাৰণে আমাৰ যিটো পাঠ্যক্ৰমৰ সময়সীমা থাকে তাৰ বহুতখিনি পিছ এনেই পৰি গৈছে। আৰু তাতে আৰু ইয়াতো হোৱা নাই, বৰ্তমান কৰোনা মহামাৰীটো যিখিনি কৰি আছে গোটেইখিনি গমে পাইছে। গতিকে ছাত্ৰ ছাত্ৰী আচলতে যিটো এটা মানসিকতা থাকে, সেই মানসিকতা সম্পূৰ্ণ ভাঙি পৰিছে। যিটো এটা গতি থাকে, সেই গতিটো আচলতে নোহোৱা হৈ গৈছে। সেইটো আমাৰ বুলি নহয়, সকলো ছাত্ৰ ছাত্ৰীৰ, অসম বা বিশ্বৰ গোটেইখিনি ছাত্ৰ ছাত্ৰীৰ, আনকি সৰু মানে আপোনাৰ যিবোৰ এইবাৰ স্কুলত দিছিলে নাম লগাই, তেওঁলোকৰো মানে মানসিক ভাৰসাম্যত কিছুমান প্ৰভাৱ পেলাব। বা যিবিলাক মেট্ৰিক দিব, এইবাৰ হাই ছেকেণ্ডাৰী দিব, বা আমাৰতো বিশেষকৈ আছে সমস্যাবিলাক হৈছেই। গতিকে এই ক্ষেত্ৰত পৰিৱেশো কিছুমান বাধ্য কৰাইছে, কিন্তু মই সেইটো ভাবি আচলতে দিয়া নাই এইখিনি। হয়, আমি পল্লৱজ্যোতি শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আহিব বিচাৰিছোঁ জাভেদ আখতাৰ চৌধুৰীৰ ওচৰলৈ, যিহেতু তেওঁ এৰিয়াৰ বেটছৰ ছাত্ৰ। তেওঁলোকক আচলতে অফলাইন মোডত পৰীক্ষা দিব লাগিব বুলি কোৱা হৈছে, কিন্তু তেওঁ কি ভাবে যে অনলাইন মোডত পৰীক্ষা দিলে আপোনালোকৰ বেছি সুবিধা হ'লহেঁতেন নেকি? যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ে এইটো জনাইছিল বুলি সকলোৱে ভুলক বাধ্য কৰাইছে এৰিয়াৰ বেটছৰ ষ্টুডেণ্টখিনিক,
আমাৰ অফলাইন পৰীক্ষা দিবলৈ মোৰ মনত এটা প্ৰশ্ন আছিল যে এৰিয়াৰ বেটছৰ ষ্টুডেণ্টখিনিৰ কি ক'ভিড বা সেনেকুৱা ধৰণৰ পজিটিভ আহিব নহা চান্স আছে নেকি? তেওঁলোকে কি ভাবি এইটো অফলাইন কৰিলে সেইটো মোৰ ক'ব লগা নাই। আৰু দ্বিতীয় কথাটো হ'ল এৰিয়াৰ বেটছৰ এটা পজিটিভ ছাইড আছে, তেওঁলোকৰ চিলেবাছ ইতিমধ্যে শেষ হৈছে আৰু এৰিয়াৰ বেটছে যিহেতু মহাবিদ্যালয়ত ক্লাছ কৰাৰ কোনো সুবিধা নাপায়, সেইকাৰণে সেইটো ফালৰ পৰা কোনো অসুবিধা নাই। কিন্তু যিহেতু অফলাইন কৰিছে সেইটো ইউনিভাৰ্চিটিয়ে হয়তো আকৌ এবাৰ ভাবি চাব লাগিছিল সেই সিদ্ধান্ত, কাৰণ বৰ্তমান যিহেতু দেশৰ আৰু সমাজৰ পৰিস্থিতি যথেষ্ট বেয়া। মানে আপুনি অনলাইন মোড বিচাৰে? অনলাইন মোড বিচাৰোঁ, কাৰণ বৰ্তমান সময়টো আপোনালোকে গমেই পাইছে কেনেদৰে সংক্ৰমণ বাঢ়ি গৈছে, দিনক দিনে বাঢ়ি গৈছে সংক্ৰমণ। অসমতো যথেষ্ট কৰোণা পজিটিভ পোৱা গৈছে, তাতে বিশ্বত এতিয়া ভাৰতবৰ্ষ বৰ্তমান 2য় স্থানত আছে। তো সেইকাৰণে মই ভাবোঁ অনলাইন মোডটো থাকিব লাগিছিল এৰিয়াৰ ষ্টুডেণ্টৰ কাৰণে। হয়, ধন্যবাদ। আৰু এটি প্ৰশ্ন মই কৰিব বিচাৰোঁ যে সাধাৰণতে আমি দেখা যায় আমাৰ যুৱ চামৰ মাজত এটি প্ৰশ্ন যে কয় যে কৰোণা চৰোণা এইবোৰ একো নহয়, এখন নাটক হয়। কিন্তু পৰীক্ষা দিয়াৰ ক্ষেত্ৰত যেতিয়া পৰীক্ষাৰ কথা আহি পৰিল তেতিয়া তেওঁলোকে কৈছে যে আমি কেনেকৈ পৰীক্ষা দিম, আমাৰ কৰোণা পজিটিভ হৈ যাব পাৰে। গতিকে এটা সময়ত যিটো বস্তু তেওঁলোকে নাটক বুলি ধৰি আছিল, সেই বস্তুটোৰ পৰা আজি তেওঁলোকে সংক্ৰমণ হোৱাৰ ভয় কৰিলে যে। হয়, কথাটো একদম সত্য। কিছুমান ছাত্ৰ ছাত্ৰী আমি দেখি আছোঁ এই লকডাউনৰ সময়ত লকডাউন নীতি নিয়ম ভাঙি য'তে ত'তে ফুৰিব গৈছে, য'তে ত'তে খানা খাইছে, ৰেষ্টুৰেণ্টত ঘূৰিছে, ক'ৰবাত ঘূৰিছে, সেনেকুৱা ষ্টুডেণ্ট আমি যথেষ্ট দেখা পাইছোঁ। তো সেইসকল ষ্টুডেণ্টৰ কথা ধৰি কিনে আমি এইটো হেৰি কৰিলে নহ'ব যে আমি চবতে অফলাইন কৰি দিওঁ, কাৰণ আমাৰ হাতত কিছুমান এতিয়া ভাল ষ্টুডেণ্ট আছে, যিহেতু কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাকে গোটেই লকডাউন সময়ত ভালকৈ পঢ়ি কটাইছে, ভাল কিতাপ পঢ়িছে, নিজৰ স্কিল ডেভেলপমেণ্ট কৰিব চেষ্টা কৰিছে। তো সেনেকুৱা ষ্টুডেণ্টটো আছে। তো কিছুমান আছে, নোহোৱা নহয় যে তেওঁলোকে হয়তো অপেন বুক কাৰণে অনলাইন এক্সামটো ডিমাণ্ড কৰি আছে আৰু কৰোণাটো নাটক বুলি কৈ কিনে গোটেই লকডাউন সময়টো ঘূৰি কটালে। ধন্যবাদ। এইবাৰ আমি পুনৰ আহিব বিচাৰিছোঁ পল্লৱজ্যোতি শৰ্মাৰ ওচৰলৈ। হয়, নিশ্চিতভাৱে লকডাউনৰ যেতিয়াৰ পৰা আৰম্ভণি হৈছিলে তেতিয়াৰ পৰা আমাৰ ছাত্ৰ সমাজ বিভিন্ন এটা পিছত এটা সমস্যা মানে মুখামুখি হৈ আছে, যে আমিও তাৰ ব্যতিক্ৰম নহয়। যিটো এটা আমাৰ ক্লাছ চলি থাকিলে বা তেনেকুৱা আমাৰ এটা ডেইলি ৰুটিন এটা পঢ়া গৈ থাকে, যি নকলেও আচলতে এটা যদি আমাৰ মানে আনুষ্ঠানিকতা নাথাকে সকলোৰে মনটো এটা ঘূৰিব। সেইটো মানে তথাপিতো আমি মই এইটো কোৱা নাই যে পঢ়িব নালাগে, সকলোৱে নিজৰ যেনেকৈ ইচ্ছা তেনেকৈ সময়বিলাক অতিবাহিত কৰিছে। এতিয়া অনলাইন ক্লাছৰ কথা, অনলাইন আমাৰ কলেজৰ আমাৰ বিভাগৰ সন্মানীয় ছাৰ বাইদেউসকলে বিভিন্ন ক্ষেত্ৰত অনলাইনৰ ব্যৱস্থা কৰিছিল, যদিও চাগে সেইটো সম্পূৰ্ণৰূপে সফল হৈছিল। কাৰণ আমাৰ এটা বিভাগত বা আমাৰ ষান্মাসিকত প্ৰায় 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, আৰু কিছুমান এনেকুৱা অঞ্চলত আছে যিবিলাকৰ ফোনটোৱে ভালকৈ নাযায়, আৰু তেনে ক্ষেত্ৰত মানে এটা অনলাইন ক্লাছ কিমান দূৰ সম্ভৱ হ'ব পাৰে। গতিকে আৰু এজন বা দুজনৰ বাদ দি আমি বাকী কেইজনৰ কথা ভাবিলে তেওঁলোক পিছ পৰি যায় থাকিব। গতিকে আমি সামূহিক চিন্তাটো কৰিব লাগিব। গতিকে সেইমতে ক্লাছ কৰিছে, নোহোৱা বুলি মই নকওঁ, ঠিক হৈছে, কিন্তু হয়তো যিমানখিনি আমি আশা কৰিছিলোঁ বা যিমানখিনি হ'ব লাগিছিলে সিমানখিনি পৰ্যায়লৈ হ'ল উঠা নাই। আচলতে মহাবিদ্যালয়ত পাঠদান চলি থাকিলে আমি যিখিনি আমাৰ ষ্টাডি মেটেৰিয়েলছ আমি পাওঁ আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা, সেইখিনি আচলতে লকডাউনৰ সময়ছোৱাত অনলাইন যোগে হয়তো তেওঁলোকে পৰ্যাপ্ত পৰিমাণে আপোনালোকক দিব পৰা নাই। সেই বিষয়ে আপুনি কিবা ক'ব নেকি, যে আপোনাৰ এতিয়া পৰীক্ষা আহিল, যিহেতু আপোনাৰতো ওচৰত ইমান ষ্টাডি মেটেৰিয়েলছ নাই, গতিকে আপুনি পৰীক্ষাটো দিবই লাগিব, যিহেতু আপুনি চূড়ান্ত বৰ্ষৰ ছাত্ৰ। সেই বিষয়ে কিবা অকণমান ক'ব নেকি? ষ্টাডি মেটেৰিয়েল মানে বিশেষকৈ আমাৰ যেতিয়া মোৰ কথা কওঁ, বাৰু বাকীখিনি মই কৈ আছোঁ আৰম্ভণিতে মোৰ কথা কওঁ যে মই এগৰাকী মানে ইংৰাজী বিভাগৰ মানে সাহিত্যৰ ছাত্ৰ। গতিকে সাহিত্যত মেইন বস্তু হৈছে আপুনি বুজি পোৱাটো। বুজি পালে আপুনি যিখিনি আচলতে মানে মেটেৰিয়েলখিনি আছে তাৰ লগত যোগ কৰি আপোনাৰ নিজৰ অভিমত দি আপুনি লিখিব পাৰে। গতিকে আচলতে আমিও আচলতে অনলাইন ক্লাছত অভ্যস্ত নহয়। সঁচা কথা ক'ব গ'লে আমি শ্ৰেণীত মানে ছাৰ বাইদেউসকলৰ মুখামুখি চাইহে আমি ক্লাছ কৰা। তেতিয়া সৰুৰ পৰাই মানে অংকুৰৰ পৰাই আমি আজি 15 বছৰ কাল তেনেকৈ আমি অভ্যস্ত হৈ আছোঁ। গতিকে হঠাৎ এই ক্ষেত্ৰত অনলাইন বা ভিডিঅ' কনফাৰেন্সত বা হোৱাটছআপত যদি লিখি দিয়ে তেনেকৈ আমি হয়তো সম্পূৰ্ণৰূপে আয়ত্ব কৰিব পৰা নাই। সেই ক্ষেত্ৰত হয়তো আমিও কিছু ক্ষেত্ৰত বিফল হৈছোঁ। মানে আচলতে আমাৰ এটা জেনেৰেশ্যনটোৱে সেনেকুৱা ক্ষেত্ৰত কিছু আগবাঢ়ি যাব পৰা নাই। বিশেষকৈ আমাৰ এই ঠাইত আগবাঢ়িছে, আমাৰ বেলেগ বেলেগ দেশত বা হয়তো বেলেগ বেলেগ ৰাজ্যতো আমাতকৈ বহুত তলৰ ভাগৰ ল'ৰা ছোৱালীয়ে অনলাইন ক্লাছৰ সুবিধা আগৰ পৰাই পাইছে, কিন্তু আমি এইটো হঠাৎ সেইটোৰ লগত মানে হয়তো সমিল মিলেৰে আগবাঢ়িব পৰা নাই।
গতিকে ষ্টাডি মেটেৰিয়েল ক্ষেত্ৰতে হওক বা বুজোৱাৰ ক্ষেত্ৰতে হওক আমি কিছু অসুবিধা নোপোৱা নহয়, পাইছোঁ এই ক্ষেত্ৰত অসুবিধা পাইছোঁ আমি। হয়, ধন্যবাদ। আমি এবাৰ আহিব বিচাৰিছোঁ জাভেদ আখতাৰ চৌধুৰীৰ ওচৰলৈ, যে যিহেতু এতিয়া কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি হওক অন্য কিবা হওক যে এণ্ট্ৰেঞ্চসমূহ নহয় বুলি কৈছে, এণ্ট্ৰেঞ্চ নহ'লে আগৰ দৰে মেৰিট বেচিছত তেওঁলোকৰ বাছনি কৰা হ'ব, গতিকে এই বিষয়ে তেওঁৰ কিবা ক'বলগীয়া আছে নেকি, যে তেওঁৰ কিবা সমস্যাৰ সন্মুখীন হ'ব নেকি, যিহেতু যদি এণ্ট্ৰেঞ্চ এক্সাম নহ'ল বা তেওঁ যদি কিবা কাৰণত মেৰিট লিষ্টত তেওঁৰ নামো নাহিল, তেতিয়া তেওঁ এটা বছৰ পিছুৱাই যাব বা বেক হৈ যাব, গতিকে সেই লৈ তেওঁৰ কিবা পৰিকল্পনা আছে নেকি, যে এইটো নহ'লে মই এইটো কৰিম? চাওক, এতিয়া এণ্ট্ৰেঞ্চৰ ক্ষেত্ৰত সেইটো ক্ষেত্ৰত মই মতামতটো কিয় নিদিওঁ, কাৰণ সেইটো ইউনিভাৰ্চিটি নিজাববীয়া ইচ্ছা, কাৰণ ইউনিভাৰ্চিটিয়ে কি বেচিছত এণ্ট্ৰেঞ্চটো লৈ আপোনাৰ চিট দিয়ে নে আপোনাৰ আগৰ ডিগ্ৰীৰ সময়ত যিখিনি নাম্বাৰ পাইছে মাৰ্ক বেচিছত চিট দিয়ে। তো মোৰ ক'ব লগা নাই সেইটো মাৰ্ক বেচিছত দিয়ে বা এণ্ট্ৰেঞ্চ বেচিছত দিয়ে। যদি মই ডিগ্ৰীত ভালকৈ পঢ়িছিলোঁ, মই ডিগ্ৰীত ভালকৈ পাইছোঁ আৰু মই আপোনাৰ এণ্ট্ৰেঞ্চতো ভাল ফল দেখুৱাব পাৰিম, তো সেইটো ক্ষেত্ৰত মোৰ কোনো ক'ব লগা নাই। মই দুয়োগৰাকীলৈ এটি প্ৰশ্ন সুধিব বিচাৰিছোঁ, যে বৰ্তমান যিটো আমাৰ ৰাজ্যৰ ৰাজনৈতিক ব্যৱস্থা বা ৰাজনৈতিক অৱস্থা, যিটো মানে উত্থান পতন, এই দল গঠন হৈছে, কিবা হৈছে, এইবোৰে ছাত্ৰ সমাজৰ ওপৰত কিবা প্ৰভাৱ পেলাইছে বুলি ভাবে নেকি আপুনি? এতিয়া চাওক, আপুনি যদি সামাজিকভাৱে এক্টিভ হয়, এতিয়া আপোনাৰ জীৱনত প্ৰভাৱ পেলাব কিছুমান ঘটনাই, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীখিনি, অসমৰ ছাত্ৰ ছাত্ৰীখিনি 80% সামাজিকভাৱে এক্টিভ নহয়। তেওঁলোকে আজিকালি নিজৰ মোবাইলটো, ভিডিঅ' গেম এইবিলাকত বেছি সময় ব্যস্ত থাকে। তেওঁলোকে ৰাজনৈতিক প্ৰেক্ষাপট বা সামাজিক প্ৰেক্ষাপটত কিছুমান কথা ভাবি নাচায়, কিন্তু মই ভাবোঁ সেইটো প্ৰেক্ষাপটত ভাবি চোৱাটো যথেষ্ট জৰুৰী। আৰু আপুনি ক'লে দল গঠন হোৱা কথাটো, তো সেইটো চেপ্টাৰ, সেইটো পাত অকণমান বেলেগ হৈ যায়, সেইটো সম্পূৰ্ণভাৱে ৰাজনীতিৰ ফালে যায়। তো মই ভাবোঁ অসমৰ ছাত্ৰ ছাত্ৰীবিলাক ৰাজনৈতিকভাৱে সক্ৰিয় হোৱাটো মই বিচাৰোঁ। কাৰণ কোনোবা এজনে কৈছিল, মই কোনে কৈছিল নামটো পাহৰিলোঁ, কৈছে আপুনি যদি নিজে ৰাজনীতিত অংশগ্ৰহণ নকৰে তেনেহ'লে আপুনি মূৰ্খৰ চৰকাৰৰ দ্বাৰা শাসিত হ'ব, আৰু সেই শাসিত হ'লে আপুনি সেই চৰকাৰক দোষাৰোপ কৰিব নোৱাৰিব। এতিয়া আমাৰ পৰ্যায়টো এনেকুৱা হৈছে, আমি নিজে ৰাজনীতিত অংশগ্ৰহণ নকৰোঁ, কিন্তু আমি চৰকাৰখনক সমালোচনা কৰি থাকোঁ। তো সেনেকুৱা হোৱাটো যথেষ্ট ভাল হোৱা নাই। মই ভাবোঁ অসমৰ ছাত্ৰ সমাজ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণ কৰক, তেওঁলোকে দেশ গঠন, ৰাজ্য গঠন প্ৰক্ৰিয়াত আগভাগ লওক। হয়, পল্লৱজ্যোতি শৰ্মা, আপুনি কি মন্তব্য আগবঢ়াব? মই এটাই ক'ব বিচাৰোঁ যে মহাত্মা গান্ধী কৈছিল এইটো কথা, মানে যে আমি যদিও মানে পোনপটীয়াভাৱে ৰাজনীতিৰ লগত নাই, কিন্তু আমি সকলো মানুহে, এই পৃথিৱীৰ সমস্ত মানুহে মানে এডাল ৰাজনীতি আমাক এডাল সাপৰ কুণ্ডলীৰ দৰে মেৰাই আছে, এইটো আমি পাইছিলোঁ পঢ়িবৰ কাৰণে। গতিকে ছাত্ৰ ছাত্ৰী বুলি ঠিক নহয়, কাৰণ ছাত্ৰ ছাত্ৰীৰ মানে ৰাজনীতিত অংশগ্ৰহণটো আচলতে আপোনাৰ এক্টিভ হ'ব লাগে আচলতে। কাৰণ অসমত বা পৃথিৱীৰ আমাৰ ইতিহাসত যদি চাওঁ, যে যিমানবিলাক ভাল ভাল কাম হৈছে, আচলতে ছাত্ৰসকলে তাৰ অৱদান যথেষ্ট আমি ল'ব লাগিব। গতিকে বৰ্তমান সময়ত কিছু ক্ষেত্ৰত অলপ আছে, প্ৰব্লেম আছে, আমাৰ নোহোৱা নহয়, এইবিলাক আচলতে অলপ বেলেগ কথা, অলপ বেলেগ ফালে পাহৰি কাটি যাব। তথাপিতো মানে আমি চাব লাগে, গোটেইখিনি আমি সামাজিক ৰাজনীতি মানে কি, মানে ডাইৰেক্ট MLA খেলিলেহে যে ৰাজনীতি হ'ব সেইটো নহয়। আমি বিভিন্ন সামাজিক কাম কৰিও ৰাজনীতি বা তেনেকুৱা সমাজ কল্যাণমূলক আমি কাম কৰি যাব পাৰোঁ। আৰু ৰাজনীতিৰ মেইন উদ্দেশ্যটো কি আপোনাৰ, যে সমাজৰ কল্যাণ কৰা, সমাজৰ যিখিনি মানুহ আছে মানে সমঐক্যভাৱে আমি আগবাঢ়ি যাব লাগিব। গতিকে এই ক্ষেত্ৰত আগবাঢ়িব লাগে আমি। কিন্তু আচলতে ভুৱা প্ৰচাৰবিলাক বা যিবিলাক আমি আচলতে ছ'চিয়েল মাধ্যমৰ কথাটো ক'ব বিচাৰিছোঁ, ব্যৱহাৰবিলাক বহুত বেছি হৈ গৈছে। আৰু মানে তাৰ মাজতে মই এটা কথা ক'ব বিচাৰোঁ, যে ইয়াৰ মাজতে আমাৰ পৰীক্ষা সম্পৰ্কৰ লগত যিটো মই জড়িত কৰিছোঁ, যে বৰ্তমান সময়ত ফেক নটিচ হওক বা ফেক বাতৰি হওক, বিভিন্ন ধৰণৰ ওলাই আছে, যাৰ ফলত আমাৰ ছাত্ৰ সমাজেই হওক বা বিভিন্ন সমাজৰ মানুহেই হওক আচলতে ভীতিগ্ৰস্ত হৈছে। এতিয়া আমাৰ কথা কওঁ, আজি পৰীক্ষাৰ এখন ৰুটিন ওলাব, অহাকাইলৈ আকৌ এখন ওলাব, এতিয়া কোনখন আছে কোনখন মিছা, তাৰ বাবে আমাৰ ছাত্ৰ সমাজৰ যথেষ্ট মানে আচলতে ক্ষতি হয়, আমাৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হয়। আৰু ৰাজনীতিৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই, আচলতে ভুৱা বাতৰি, ভুৱা সংবাদ এইবিলাক প্ৰচাৰ কৰা দূৰত থাকিব লাগে, আৰু গোটেইখিনি একেলগে আগবাঢ়ি যাব লাগে, এইখিনিয়ে। আমি আগতে দেখিছিলোঁ যে মোবাইলৰ যিটো ব্যৱহাৰ, যে ছাত্ৰ ছাত্ৰীসকলক সাধাৰণতে মোবাইলৰ ব্যৱহাৰৰ পৰা বিৰত ৰখা হৈছিল, যে ছ'চিয়েল মিডিয়া বেছিকৈ ইউজ কৰে, কিবা কৰে। কিন্তু এতিয়া এনেকুৱা সময় আহি পৰিল যে সৰু ল'ৰা ছোৱালীৰ হাততো আমি মোবাইল তুলি দিবলগীয়া হৈছে, যে কাৰণ অনলাইন ক্লাছ,
মোবাইল নহ'লে তেওঁলোকে কৰিব নোৱাৰে। অথচ আমি দেখিছোঁ কিছুমান দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াও হয়তো অনলাইন ক্লাছৰ সুবিধা পোৱা নাই। এই সম্পৰ্কে আপুনি কিবা ক'ব নেকি? অনলাইন প্ৰক্ৰিয়াটো অসমত সম্পূৰ্ণৰূপে চলাচল কৰিবলৈ এতিয়াও আমি আন্তঃগাঁথনি সেনেকুৱা হৈ উঠা নাই। কাৰণ আগতে আপোনালোকে কৈ আহিছে যে অসমত কিছুমান ঠাইত নেটৱৰ্কৰ ব্যৱস্থা যথেষ্ট বেয়া। মোৰে কিছুমান লগৰ ল'ৰা আছে, তেওঁলোকক ফোন কৰিলে আমি নাপাওঁ সেনেকুৱা ধৰণৰ, তেওঁলোকে বাহিৰত আহি কিনে কল কৰিব লাগে সেনেকুৱা ধৰণৰ। তো নেটৱৰ্কৰ ফালৰ পৰা প্ৰব্লেম আছে। আৰু দ্বিতীয়তে কথা হ'ল, এটা আজিকালি স্মাৰ্টফোনৰ দাম 7,000 টকাৰ তলত কিনিব নাপায়। তো কিছুমান এনেকুৱা মানুহ আছে যাৰ মাহিলী 12,000 পৰা 14,000 টকা ইনকাম কৰে। তো সেনেকুৱা মানুহ এজনে স্মাৰ্টফোন এটা কিনা কোনো দিনে সম্ভৱ নহয়। তৃতীয় কথাটো হ'ল, আজিকালি ডাটা পেকবিলাক 500, 600, 700 সেনেকুৱা ধৰণৰ থাকে। তো এজন 12,000 টকা ইনকাম কৰা মানুহে এটা 8,000 টকা দি মোবাইল লৈ 500 টকাৰ ডাটা পেক ভৰালে তেওঁ খাব কি? মোৰ কথাটো প্ৰশ্নটো হ'ল সেইটো। এইখিনিয়ে। তেওঁ বহুত ভাল কথা কৈছে। পল্লৱজ্যোতি শৰ্মা, আপুনি এই বিষয়ত কি মন্তব্য আগবঢ়াব? হয়, এই বিষয়ত মই ক'ব গ'লে আমাৰ যেতিয়াৰ পৰা কৰোণা মহামাৰী গোটেই পৃথিৱীক মানে গ্ৰাস কৰিব ধৰিলে, তেতিয়াৰ পৰা গোটেই পৃথিৱীৰ লগতে আমাৰ অসমখনৰো আচলতে যিটো মানে সামাজিক পৰিস্থিতি পৰিৱেশ সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। মই আগতে কৈছোঁ যে এইবিলাকত আমি আচলতে অভ্যস্ত হোৱা নাছিলোঁ, আৰু হয়তো অভ্যস্ত হ'বলৈ আৰু আমাৰ বহুত বছৰ লাগিব আমাৰ দৰে এনেকুৱা ছাত্ৰ ছাত্ৰীবিলাকৰ। কিন্তু আমাতকৈ তলৰ কিছুমানেও মানে এতিয়া মোবাইল ব্যৱহাৰ কৰিছে। মই এতিয়া মোৰ কাষৰে মানে কথা অলপ কওঁ, মানে আমাৰ গাঁৱৰে, যে তেওঁলোক মানে দুগৰাকী মানে ছাত্ৰী আছে, যে তেওঁলোক এইবাৰ মেট্ৰিক দিব। গতিকে তেওঁলোকৰ কাৰণে অধ্যয়নটো কিমান এটা দৰকাৰী সেইটো হয়তো মই নতুনকৈ ক'ব নালাগে। সেইকাৰণে তেওঁলোকক স্কুলৰ পৰা মানে তেওঁলোকৰ প্ৰধান শিক্ষকে প্ৰেছাৰাইজ কৰিছে যে সকলোৱে মোবাইল ল'ব লাগে, এণ্ড্ৰইড মোবাইল ল'ব লাগে। কিন্তু আমি জানোৱেই যে আমাৰ গাঁৱত বেছিভাগ আচলতে আমি মানে খাতি খোৱা মানুহে, কোনোবাই দিন হাজিৰা কৰিছে, কোনোবাই খেতি মানে ভালদৰে কৰি বছৰটো খাইছে। গতিকে তেনেস্থলত হয়তো মানে ল'ৰা ছোৱালীৰ পঢ়াৰ কথা চিন্তা কৰিয়ে হওক বা ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে হওক, মাক দেউতাকে কিছুমানে আনি দিছে, কিন্তু আনি কিছুমানে দিব পৰা নাই। তাতেও মানে আপোনাৰ যিবিলাকক আনি দিছে সেইসকলে অকল ক্লাছটো মানে তেওঁলোকৰ মানে পজিটিভটো যদি ধৰি লোৱা আগবাঢ়ি গৈ থাকে তেতিয়াহ'লে ভাল হ'ব। আৰু যদি মোবাইলটো পায়, আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ দৰে মানে উঠি অহা প্ৰজন্মবিলাকে আমি ভাবিছোঁ আমি মোবাইলটো মানে চলাই আছোঁ বা ছ'চিয়েল মিডিয়া চলাই আছোঁ, কিন্তু এইটো নহয়। আচলতে মোবাইলটোহে আমাক চলাই আছে। কাৰণ আমি নিজে গম পাওঁ, আমিও সেইটো আচলতে এটা ফবিয়াৰ এটা মানে আক্ৰান্ত হৈছোঁ যে মানে অলপ সময় যদি আমি মোবাইলটো নাচাওঁ চাব ইচ্ছা যায়। গতিকে যিসকল মানে আচলতে তেওঁলোকে আচলতে মানসিকভাৱে পৰিপক্ক হৈ উঠা নাই, যিসকলে মেট্ৰিক দিব বা ক্লাছ 7, 8, কিন্তু মানে ক্লাছৰ খাতিৰত তেওঁলোকে কৰিব লগা হৈছে, মোবাইল কিনি দিব লগা হৈছে। গতিকে চাই চিতি চলিলে ভাল, আৰু গোটেইখিনি ভৱিষ্যতৰ কথা চিন্তা কৰি এইখিনিয়ে কওঁ। হয়, আৰু আমি এটা বস্তু দেখিবলৈ পাওঁ যে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুল, এই স্কুলৰ ভিতৰত যিখিনি আমাৰ প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁ ক্লাছ নাৰ্চাৰী টু ক্লাছ 12 তেওঁলোকে অনলাইন যোগে তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ ক্লাছসমূহ কৰি আছে। কিন্তু যিখিনি আমাৰ গভৰ্ণমেণ্ট স্কুল, তাৰে প্ৰায় কিছু সংখ্যক ছাত্ৰ ছাত্ৰীকে আমি দেখিবলৈ পোৱা যায় যে যিখিনি আচলতে আমাৰ আৰ্থিকভাৱে দুৰ্বল যিখিনি মানে কি গাৰ্জেন, তেওঁলোকে কি কৰে যে LP স্কুল হওক ক'ৰবাত মানে হাইস্কুলত তেওঁলোকক নাম লগাই দিয়ে। কিন্তু যিখিনি LP স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, মই নিজে দেখিছোঁ কিছুমান, তেওঁলোকে সেই সুবিধাসমূহ পোৱা নাই, বা ঘৰতো তেওঁলোকৰ পিতৃ মাতৃ এনেকুৱা নহয় যে তেওঁলোকক এইখিনি পৰা নাই তেওঁলোকক দেখাই দিব পাৰিব, বা টিউশ্যন মাষ্টাৰ এটা যোগাৰ কৰি দিয়াৰো হয়তো তেওঁলোকৰ ক্ষমতা নাই, বা এটা এণ্ড্ৰইড ফোন অনলাইন ক্লাছৰ কাৰণে তেওঁলোকক দিব পৰা নাই। এই বিষয়ে আপোনালোকে কিবা ক'ব নেকি? চাওক, এইটো ব্যৱস্থা, এই অনলাইন ব্যৱস্থাটো বৰ্তমান যিহেতু চলিছে, সেইটো বহুতে সেই সুবিধাটো ল'ব পৰা নাই। তো তেনে ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে। আমাৰ ঘৰৰ ওচৰত যদি কোনোবাই অনলাইন ক্লাছ কৰাব পৰা নাই, আমি সেই ল'ৰাজনক যদি আমি দেখাই দিব পাৰোঁ, পঢ়াই দিব পাৰোঁ, সেইটো সামাজিক দায়বদ্ধ বুলি কয়। আজি মই লকডাউনৰ সময়ছোৱাত মই 2জন ল'ৰা পঢ়াইছিলোঁ। 2জন ল'ৰা, এজন ক্লাছ 6ৰ, এজন ক্লাছ 7ৰ। মই সিহঁতক বিনামূলীয়াকৈ শিকাই দিছিলোঁ। সিহঁতে এফৰ্ড কৰিব পাৰে অনলাইন ক্লাছটো, কিন্তু এনেকুৱা কিছুমান জেগা আছে য'ত অনলাইন ক্লাছটো এফৰ্ড কৰিব নোৱাৰে। মই ভাবোঁ সেই অঞ্চলৰ শিক্ষক বা কোনোবা ডাঙৰ কোনোবাই তেওঁলোকক দেখাই দিলে ভাল, কাৰণ বৰ্তমান সময়ত আমি এজনে আনজনৰ হাতত ধৰি যাব লাগিব। তো মানুহক এনেকুৱা বিপদৰ সময়ত যদি আমি এইখিনিও সহায় কৰি দিব পাৰোঁ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ অৰ্থে, তো এইখিনি মই বহুত ভাল কাম বুলি ভাবোঁ মই। ধন্যবাদ। আৰু আমি পল্লৱজ্যোতি শৰ্মা সম্পৰ্কে এটি কথা জানো যে তেওঁ খুব ভাল অভিনয় কৰে, লগতে তেওঁ নাগাৰা নামৰ পাঠকো আমি জানিবলৈ পাইছোঁ। আৰু এইবাৰ মহাবিদ্যালয়ৰ যুৱ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপো লাভ কৰিছিলে। গতিকে পল্লৱজ্যোতি শৰ্মাৰ পৰা আমি অকণমান অভিনয় চাব পাৰিম নেকি?
অভিনয় বুলি ক'লে আচলতে তেনেকে কোনো প্ৰস্তুতি নাই, কোনো ধৰণৰ প্ৰস্তুতি নাই, কিন্তু এই ক্ষেত্ৰত মোৰ অলপ ক'ব লগাহে আছিল আচলতে, মানে ক'ব পাৰোঁ। যিখিনি আচলতে আমাৰ সাংস্কৃতিক মানুহ আছে, অভিনেতাই হওক বা সাংস্কৃতিক বা মই সংস্কৃতিৰ লগত জড়িত নাগাৰা নামৰ এজন মোৰ পাঠক এজন মোৰ দল আছে, গতিকে এই ক্ষেত্ৰত আমাৰ কিছুমান মানে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে যে যিবিলাক নাগাৰা নাম হওক, দিহানাম হওক, ওজাপালি হওক, সেইবিলাক আচলতে খুব এটা ধনী মানুহে এইবিলাক চৰ্চা নকৰে। আমাৰ সমাজৰ যিখিনি খাটি খোৱা ব্যক্তি সেইখিনিহে এইখিনি মানে আপোনাৰ সংস্কৃতিটো জীয়াই ৰাখি আছে। গতিকে এই ক্ষেত্ৰত আমাৰ আজি যিবিলাক ছিজনত নাম গাব লাগে আমি সেইবিলাক ছিজনত নাম গাব পৰা নাই। অকল মই বুলি কোৱা নাই, গোটেইখিনিয়ে। আৰু ধৰক মই এতিয়া পঢ়ি আছোঁ বা মোৰ এইটো এটা পেচা হৈ উঠিল, মোৰ নিচা। কিন্তু এনেকুৱা কিছুমান শিল্পী আছে যে নাগাৰা নামটো আপোনাৰ জীৱিকা হিচাপত আগবাঢ়ি যাব বিচাৰিছিল, কিন্তু 3 মাহ 4 মাহ 5 মাহ 6 মাহ পৰ্যন্ত যেতিয়া নাম গাব পোৱা নাই, তেনেকুৱা মানে এটা দলৰ কেনেকুৱা পৰ্যায় হ'ব পাৰে। আৰু চৰকাৰে সেই ক্ষেত্ৰত মই অনুৰোধ জনাওঁ যে তেখেতসকলে এটি মানে সাহায্য দিয়াৰ কথা কৈছিলে, যে এককালীন সাহায্য 6,000 টকা, এইখিনি যাতে তেওঁলোকৰ একাউণ্টত ভৰাই দিয়ে, যিখিনি মানে পাবলগীয়া মানুহ আছে আচলতে। কাৰণ এইখিনি খুবেই দৰকাৰ, যদিও দেৰি হৈ গৈছে। কাৰণ কৰোণাৰ যেতিয়া মানে ভয়াৱহ পৰ্যায় আৰম্ভণিতে যিটো আছিলে, আমাৰ এইখিনি লকডাউন খুব মানে কঠোৰভাৱে হৈছিলে, সেই পৰ্যায়তে দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে দিয়া হোৱা নাই। আচলতে দিব লাগে। আৰু অভিনয় বা যিবিলাক নাট্যগোষ্ঠী আছে আমাৰ ভ্ৰাম্যমান, তেওঁলোকো বহুত অসুবিধাৰ সন্মুখীন হৈছে। বিভিন্ন আমি মানে বাতৰিৰ জৰিয়তে হওক বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আমি পাই আছোঁ, বিভিন্ন ধৰণে বিভিন্ন আপোনাৰ আপত্তি কৰিছে, যে কৈ আছে যে ৰাজনৈতিক দলবিলাকে মিটিং কৰিছে কিন্তু আমাক খোলা দিয়া নাই, প্ৰেক্ষাগৃহকে খোলা দিয়া নাই, ভ্ৰাম্যমানকে খোলা দিয়া নাই। গতিকে মই ভাবোঁ এই ক্ষেত্ৰতো চৰকাৰে অলপ চাওক, ভাবি চিন্তি গোটেইখিনি সাৱধান। কিন্তু বেমাৰৰ পৰা আমি মানে বাচি থাকিবৰ কাৰণে আমি নিজৰ সাৱধানতাখিনি ল'ব লাগিব। সামাজিক দূৰত্ব হওক, মাস্ক পিন্ধা হওক, আমি গোটেইখিনি বজাই ৰাখিব লাগিব। তাৰ মাজতে সকলোৰে যাতে পেটে ভাতে খাই থাকিব পাৰে, তাৰ ব্যৱস্থা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু অভিনয় বুলি ক'লে ঠিক এতিয়া সেনেকুৱা মানে পৰিচয় নাই আচলতে, গতিকে আমাৰ পিছলৈ কেতিয়াবা দেখাই দিম। ধন্যবাদ। আৰু আমাৰ জাভেদ আখতাৰ চৌধুৰী অতি মেধাৱী ছাত্ৰ হোৱাৰ লগতে তেওঁ এগৰাকী ভাল খেলুৱৈও। গতিকে এই বছৰ যিহেতু তেওঁ খেলৰ ইমান চৰ্চা কৰিব পৰা নাই, এই বিষয়ে তেওঁৰ অনুভৱ অকণমান জনাব। এতিয়া অনুভৱ বুলি ক'লে নিজাববীয়াকৈ কোনোবাই কিবা ঘৰত খেলি আছে বা কিছুমান চৰ্চা কৰি আছে, সেইটো নিজাববীয়া কথা। তো খেলুৱৈসকলো যথেষ্ট লকডাউনৰ সময়ত যথেষ্ট ক্ষতিসাধন হৈছে তেওঁলোকে যিবিলাকে প্ৰফেচনেলি খেলে, যেনে সেই খেলটোক পেচা হিচাপে লৈছে, তো সেই তেওঁলোক যথেষ্ট অসুবিধাত পৰিছে। বিশেষকৈ যিবিলাকে জিমৰ মালিক বা হওক বা যিবিলাকে শৰীৰ চৰ্চা কৰে, তেওঁলোকে জিম বন্ধ ৰাখিব লগা হৈছে 5 মাহ 6 মাহ। তো সেনেকুৱা আছে, যথেষ্ট খেলুৱৈ আছে, তেওঁলোকে কোনো সাহায্য পোৱা নাই এতিয়ালৈ চৰকাৰৰ পৰা। তো মই ভাবোঁ চৰকাৰে সেইবিলাকৰ ওপৰত ব্যৱস্থা কৰিব লাগে। আৰু কিছু ক্ষেত্ৰত আমি চৰকাৰখনো ব্যৰ্থ হৈছে, আৰু কিছু ক্ষেত্ৰত আমি জনসাধাৰণো ব্যৰ্থ। যেতিয়া অসমত কৰোণাৰ সংখ্যা একদম নিম্নমানৰ আছিল, তেতিয়া আমাক পুলিচে খেদি কোবাই কিনে ঘৰত সোমাই থব লগা হৈছিল, সেনেকুৱা পৰিস্থিতি আছিল। আৰু চৰকাৰখনৰ ব্যৰ্থতা বুলি ক'লে চৰকাৰখনৰ যোগান বিভাগটো কৰোণাৰ সময়ত যথেষ্ট মানে ব্যৰ্থ হৈছে। কাৰণ আমি চৰকাৰে চাউল এটকাত দিছে বা বিনামূল্যে দিছে, সেইটো ঠিকে কথা, কিন্তু আমি জিকা 80 টকাত, পিঁয়াজ 50 টকাত কিনিব লগা হৈছে। তো আপোনালোকে ভাবক, 1 টকা ইনকাম নোহোৱা মানুহ এটাই চাউলখিনিৰে খাব পাৰিব নেকি? তো কোনো পধ্যে নোৱাৰে। তো মোৰ কথাটো হ'ল, চৰকাৰৰ ফালৰ পৰা কিছু ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন। চৰকাৰে কৰিছে, নকৰা বুলি নকওঁ, চৰকাৰৰ স্বাস্থ্য বিভাগটো যথেষ্ট কষ্ট কৰিছে, কিন্তু চৰকাৰৰ যোগান বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি মই ক'ব বিচাৰোঁ। কৰোণা মহামাৰীৰ যি আতংক, তাৰে আমি প্ৰথম ছোৱাত দেখিছিলোঁ যে লকডাউনৰ প্ৰথম ছোৱাত যে মানুহে আচলতে কৰোণাৰ ভয়ত নহয়, পুলিচৰ ভয়তে ঘৰত সোমাই আছিলে। গতিকে আমাৰ যি যুৱ প্ৰজন্ম বা যি সৰু ল'ৰা ছোৱালী যি উঠি অহা চাম বা ৰাইজলৈ আপোনালোকে কিবা দিব বিচাৰিব নেকি উপদেশ? উপদেশ মানে আচলতে যিবিলাক মহামাৰী হিচাপত পৰিগণিত হৈছে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা, তাৰ আচলতে আমি যিটো পৰ্যায় দেখি আছোঁ, হয়তো তাৰে ভয়াৱহ পৰ্যায়টো আৰু বেলেগো আছে। বৰ্তমান সময়ত আমি বহুতে কৈ আছে যে কৰোণা একো নাই, বিভিন্ন এইবিলাক ৰাজনীতিক খেল, কৰোণা হৈছে মই ভাল হৈ আহিছোঁ, তেনেকুৱা বিভিন্ন কৈ আছে। কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত এজন কৰোণা হোৱা লোকৰ আমি বিভিন্ন পৰ্যায়ত দেখিছোঁ যে তেওঁলোকৰ আকৌ পজিটিভ ওলাইছে। আৰু আজিৰ পৰা 2 বছৰ 3 বছৰ 10 বছৰ পিছত তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ অসুখত আক্ৰান্ত নহ'ব, তাৰতো কোনো ধৰণৰ মান নাই।
হৈ যাব পাৰে বা নহ'ব পাৰে মই সেইটো মানে মই নিশ্চিত নহয়। গতিকে যি এটা পৰ্যায় বা যি এটা গাইডলাইন দিছে চৰকাৰৰ ফালৰ পৰা, বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা, সেই গাইডলাইন মতে আমি সকলোৱে কাম কৰি যোৱা উচিত। আমি সামাজিক দূৰত্ববিলাক বজাই ৰখা উচিত। যেনেকৈ কামত ওলাই আহক, মানে ইনকামৰ জীৱিকাৰ কাৰণে ওলাই আহক, সেইবিলাকো কোনো আপত্তি নাই। কিন্তু এনেই আৰু বাইকখন লৈ ওলাই অহা বিভিন্ন ক্ষেত্ৰত সেইবিলাক আমাৰ এতিয়া এৰিব নোৱাৰে আৰু মাস্কখন লগত ৰখাটো প্ৰয়োজনীয় বৰ্তমান সময়ত। আচলতে আগতে আমি যেনেকৈ ওলাই আহোঁতে মানে পাৰ্চটো লগত লৈ আহিছিলোঁ, এতিয়া মাস্কখন থাকিবই লাগিব। এইটো এটা মানে হেৰি হৈ গৈছে, এটা নিয়ম হৈ গৈছে আৰু আমি ৰখাই উচিত। তাৰ পৰা বিভিন্ন বেমাৰ আজাৰৰ মানে আমি আচলতে হাত সাৰিব পাৰোঁ। কিন্তু তাতো এটা কথা ক'ব বিচাৰোঁ যে আচলতে এইটো যুক্তিসংগত হয়নে নহয় মই নাজানো, কিন্তু মই ভাবোঁ আৰু মোৰ চিন্তাৰ ফালৰ পৰা যে মাস্ক এখন যেতিয়া আমি মানে দিনটো 24 ঘণ্টা আমি মাৰি থাকিম, যেতিয়া আমি ধাৰণ কৰি থাকিম, তেতিয়া হয়তো মোৰ কথা মতে যে আজিৰ পৰা হয়তো 10 বছৰ পিছলৈ মোৰ দেহত যিখিনি অক্সিজেন মাত্ৰাত যাব লাগিছিল, কাৰণ নাক আৰু মুখটো সম্পূৰ্ণৰূপে থাকি থাকিব ন, হয়তো সেইখিনি নাযায় ফলে বেলেগ এটা অসুখত আমি আক্ৰান্ত হওঁ নেকি, এনেকুৱা এটা চিন্তাও নোহোৱা নহয় মাজে মাজে। কিন্তু তথাপিতো বৰ্তমান যিটো পৰ্যায়ত চলি আছে সময়ত আমি খোজ মিলাই চলিব লাগিব। গতিকে এইখিনি নিয়ম পালন কৰিব লাগিব আৰু সকলোকে মই অনুৰোধ জনাওঁ ভালে থাকক, কুশলে থাকক, ৰীতি নীতিবিলাক মানি চলক আৰু বেছি হাল্লা চিন্তা কৰিব নালাগে আৰু সেইখিনি। হয়, জাভেদ আখতাৰ চৌধুৰী, আপুনি আমাৰ যুৱ প্ৰজন্ম তথা ৰাইজক কিবা ক'ব বিচাৰিব? ৰাইজক ক'ব লগা বিশেষ একো নাই, কাৰণ ৰাইজে জানে এটাই উপদেশ দিম, ক'ভিড নিয়মসমূহ মানি চলক। কাৰণ এতিয়াও ভাৰতত আৰু যিটো ভয়াৱহ ৰূপ লৈ আছে, এতিয়াও কৰোণা ৰোগী নিম্নগামী হোৱা আশা যথেষ্টহীন। তো ক'ভিড নিয়মখিনি মানি চলক। এইবিলাক নাটক বুলি নাভাবিব, ৰাজনীতি বুলি নাভাবিব। কোনোবাই যদি ৰাজনীতি কৰিছে, নাটক কৰিছে, সেইটো যথেষ্ট বেয়া কাম হৈছে, সেইটো সময়ত সেইটো দেখা যাব। কিন্তু বৰ্তমান সময়ত যিহেতু গোটেই বিশ্বই কৰোণাত আক্ৰান্ত হৈ আছে, ভাৰতবৰ্ষ যিহেতু 2য় স্থানত আছে, তো ক'ভিড নিয়মসমূহ মানি চলক। আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি এটাই অনুৰোধ থাকিব, আপোনালোকে নিজৰ স্কিল ডেভেলপমেণ্ট কৰক। দিনৰ দিনটো মোবাইলত ৱেব ছিৰিজ চাই সময় কটোৱাতকৈ নিজৰ স্কিল ডেভেলপমেণ্ট ট্ৰাই কৰক। আপোনাৰ ইউটিউব আছে, ভাল প্লেটফৰ্ম আছে, আপোনালোকে স্পিকিং ইংলিছ, ৰাইটিং স্কিল, এনেকুৱা কিছুমান ধৰণৰ স্কিল ডেভেলপমেণ্ট কৰিব চেষ্টা কৰক, যাতে আপোনালোকৰ ভৱিষ্যতত সেইবিলাক কিবা লাভৱান হয়। আৰু যিখিনি ষ্টুডেণ্টে এক্সাম দিব 6 ছেমৰ, তেওঁলোকক এটা উপদেশ দিব বিচাৰিম, অফলাইনে চিলেক্ট কৰক বা অনলাইনে চিলেক্ট কৰক, ভালকৈ পঢ়ক, হাৰি নাযাব। কিবা অসুবিধা হয় নিজৰ বিভাগীয় ছিনিয়ৰ বা শিক্ষকৰ লগত যোগাযোগ কৰক আৰু ভালকৈ পৰীক্ষা দিয়ক, ভালকৈ পঢ়ি থাকক, চেষ্টা কৰক। কি হয় সেইটো সময়ত দেখা যাব। আপোনালোকে এই হতাশ নহ'ব যে চিলেবাছ শেষ নহ'ল, পৰীক্ষাত পাছ কৰিম নে ফেইল কৰিম। পাছ কৰাটো পিছৰ কথা, ফেইল কৰাটো পিছৰ কথা। আপোনালোকে এক্সামটো দিয়ক আৰু কুশলে থাকক। এইখিনিয়ে। সদশেষত আমি দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো অতি ব্যস্ততাৰ মাজত তেওঁলোকে আমাক এইখিনি সময় দিলে। ব্যস্ততা এইটো কাৰণে যে তেওঁলোকৰ পৰীক্ষা আহিছে, তেওঁলোকে পৰীক্ষা দিব লাগে। গতিকে তাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ বাবে আমি দুয়োগৰাকীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজিৰ এই অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।